নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এনেকুৱা এটা ঘৰুৱা উপায় বা ঔষধ বনাবলৈ শিকিম, যাৰ দ্বাৰা আপুনি আপোনাৰ হৈ থকা সৰু সুৰা 101টা বেমাৰৰ পৰা মুক্ত হ'ব পাৰিব। এই বিভিন্ন বেমাৰৰ ভিতৰত অন্যতম হৈছে কোষ্ঠকাঠিন্য বেমাৰ, হৃদৰোগ, বেছিকৈ ভাগৰ লগা, বিভিন্ন গাঁঠিৰ বিষ হোৱা, দৃষ্টিশক্তি কম হোৱা, চুলি বেছিকৈ সৰা, বিভিন্ন খৰ খজুৱতি, দাঁতৰ বেমাৰ, মহিলাৰ মাহেকীয়া অনিয়মিত হোৱা, মেদবহুলতা, পেটৰ বিভিন্ন সমস্যা যেনে গেছ, এচিডিটি, হজম নোহোৱা আদি বিভিন্ন বেমাৰৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পাব। তাৰ কাৰণে 250 গ্ৰাম মিঠি গুটি, 100 গ্ৰাম এজৱাইন, 50 গ্ৰাম কলা জিৰা লৈ অলপ গৰম কৰি এটা মিক্সাৰত পিচি ল'ব। তাৰ পাছত ৰাতি সদায় আহাৰ খোৱাৰ পাছত এগিলাচ গৰম পানীত 1 চামুচ মিহলাই লৈ খাব। ই আপোনাৰ শৰীৰত জমা হোৱা অলাগতিয়ালখিনি দেহৰ পৰা বাহিৰ উলিয়াই শৰীৰটো সুস্থ কৰি ৰাখিব। কিন্তু তাৰ কাৰণে এই ঔষধটো ধৈৰ্য সহকাৰে 3 মাহ একেৰাহে খাব লাগিব, তেতিয়াহে কামত দিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।